এটার লেখা আছে ন্যাশনাল ইনস্টিটিউট অফ টেকনোলজি। এইটোৱে হৈছে এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম অসম নহয়, নৰ্থ ইষ্ট নহয়, ভাৰত নহয়, সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী। লগতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাব নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি। তো আপোনালোক সকলোৱে জানে যে অসমৰ নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি আছে অসমৰ শিলচৰত, আৰু সেই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি চমুকৈ NIT, তাৰ ভিতৰতে আছে এছিয়া মহাদেশৰ ভিতৰৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী। তো লৈ যাম আপোনালোকক এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰীটো দেখুৱাবলৈ। লগতে আপোনালোকে দেখা পাব NITৰ কেম্পাছটো। তো চাই থাকিব, ভিডিঅ'টো খুবেই ভাল হ'ব, স্কিপ নকৰিব, শেষলৈকে চাব। এইফালে শিলচৰ মেডিকেল কলেজ। শিলচৰ বাইপাছ। এইফালে যদি আমি যাওঁ পাম আইজল, মিজোৰাম। এইফালে যদি যাওঁ আমি গুৱাহাটী, চিধা গ'লে পাম আমি হাইলাকান্দি। এইটো হৈছে মেইন গেট NITৰ, লিখা আছে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি। তো সোমাই আহিলোঁ আমি NIT শিলচৰৰ ভিতৰত। তো দেখাই আছোঁ আপোনালোকক, কেম্পাছটো বহুত ধুনীয়া কেম্পাছ হয়, লগতে বহুত ডাঙৰ হয় কেম্পাছটো। খোজকাঢ়ি আপোনালোকে ঘূৰিব নোৱাৰে, মই বাইকেৰে যিমান পাৰোঁ দেখাম আপোনালোকক, চাই থাকিব। চিধা গ'লে আমি পাম গাৰ্লছ হোষ্টেল, এইফালে আছে বইজ হোষ্টেল, এখন ষ্টেডিয়াম, আৰু এইফালে এখন। প্লেগ্ৰাউণ্ড আছে ইয়াতে, বহুত ডাঙৰ হয়। আৰু এখন আছে, দুখন আছে, দেখাই আছোঁ ৰ'ব। আৰু এইফালে এখন প্লেগ্ৰাউণ্ড, এইফালে চব ক্ৰিকেট খেলি আছে। এইবিলাক হৈছে চব বইজ হোষ্টেল। এইবিলাক বহুত ডাঙৰ ডাঙৰ বইজ হোষ্টেল আছে, ভিতৰতো আছে, ভিতৰত নোসোমাওঁ আজি। এইফালে কেফেটেৰিয়াবিলাক আছে এইফালে। ষ্টুডেণ্টে এইবিলাক ছানডে টাইম পাছ আৰু সিহঁতৰ। তো কেম্পাছটো মানে বহুত ডাঙৰ হয়, বহুত মানে বহুতেই ডাঙৰ হয়। এদিন আপোনালোকে একদম পূৰা দিনটো ঘূৰিব লাগিব, তেতিয়াহে গোটেই কেম্পাছটো শেষ কৰিব পাৰিব। তো মই আপোনালোকক চমুকৈ দেখাই থৈছোঁ, আৰু অলপ অলপ, গোটেই দেখাব নোৱাৰি, ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ইয়াৰ ভিতৰত এটা ধুনীয়া লেক এটা আছে। এই লেকটো মানে বহুত ডাঙৰ, গোটেই NIT কেম্পাছটোৰো এই লেকটো মানে আগুৰি আছে, আৰু চাৰিও ছাইড আছে। বহুত ধুনীয়া লাগে এই লেকটো, চাই লওক। তো ফাইনেলি আমি আহি পাই গ'লোঁ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰীটো। এইটোৱে হৈছে এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী, ভাৰতৰত্ন ডক্টৰ APJ আব্দুল কালাম লাৰ্নিং ৰিচাৰ্চ চেণ্টাৰ। তো আজি ছানডে, ইয়াৰ ভিতৰত সোমাব নোৱাৰি। মই ভাবিছিলোঁ আজি সোমাব পাৰি বুলি, আগতে আমি সোমাই পাইছোঁ। আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে পিছত আপোনালোকক দেখাম ভিতৰত সোমাই। বহুত ডাঙৰ হয়, বহুত কিতাপ আছে ইয়াতে। তো কেম্পাছটো এবাৰ দেখাই দিছোঁ, চাই লওক।
আজি ছানডে হয় সেইকাৰণে ভিতৰত সোমাব নিদিয়ে, আজি বন্ধ আছে এইটো কথা মই নাজানো, নহ'লে মই পিছত আহিলোঁ হয়। হ'লেও আজি বাহিৰৰ পৰাই চাই লওক। তো দেখিলে আপোনালোকে NIT শিলচৰৰ কেম্পাছ, লগতে দেখিলে এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰীটো। আজি দুৰ্ভাগ্যবশতঃ ভিতৰত সোমাব নোৱাৰিলোঁ, ছানডে বন্ধ বুলি মই একদম গম নাপাওঁ। তো ভিডিঅ'ত আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখাম ভালদৰে। তো আজি ভিডিঅ'টো এইখিনি আছিলে, আগলৈকে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখিল। দেন টাটা, বাই বাই।